তোমালোকৰ সকলোকে মোৰ আন এটা নতুন মিনি ব্লগলৈ স্বাগতম। মাহী আৰু মোহাক মই তাতে এৰিলোঁ বাৰু, এতিয়া মই ঘৰলৈ আহি আছোঁ। ঘৰত সোমোৱাৰ আগতে মানে মই লগৰটো লগ পালোঁ। লগৰটোৱে মই হোটেলত সোমাই কিবা কানি মিঠাই খালোঁ, চিংৰা, লালমোহন তেনেধৰণে কিবা মিঠাই খালোঁ। আৰু কিবা খাওঁ কৈ আছিলে, ওচৰতে পাণ দোকান দেখিলোঁ, তাত গৈ মানে মিঠা পাণ কিনি খালোঁ। তাত মানে 20 টকা লৈছিলে, এখনত 20 টকা, দুখনত 40 টকা। দুইটাই এখন কিনি দুইটাই খাই ল'লোঁ। তাৰপিছত মই ঘৰত আহিলোঁ বাৰু। ঘৰত আহি গম পালোঁ মায়ে মোৰ বাবে বৃন্দাবন থিয়েটাৰ হৈ টিকেট এটা কিনি থৈ দিছে। যিহেতু মোৰ বাবে টিকেট কিনি থৈ দিছে, এতিয়া মই থিয়েটাৰ চাব যাওঁ। ভালে পালোঁ, আজি দেওবাৰ বুলি ঘৰত আহিছিলোঁ আৰু মোৰ লগত আছে মোৰ লগৰ মানে মোৰ ভাইটি আছিল। তাক মই বেলেগৰ লগত পঠালোঁ আৰু মই চাইকেলতে আহি আছোঁ। মই ঘৰৰ ওচৰতে নামঘৰতে দবাই কোবাই আছে। মোৰ ওচৰত যিটো টিকেট আছিলে সেইটো মই ভাইটিক দি দিলোঁ। তাৰপিছত মই এইটো ল'লোঁ। এইটো থাকিলে মানে থিয়েটাৰ ঘৰত ফ্ৰীকৈ থিয়েটাৰ চাব পাৰি। এইটো মই ভালদৰে পিন্ধি ল'লোঁ বাৰু। মোৰ লগৰ এটাৰ ওচৰত মানে এইটো কাৰ্ড আছিলে, সি মানে মোক দি দিলে। এইটোৱে আছিল মোৰ সেই লগৰটো। আৰু বাই নেক্সট এটা মিনি ব্লগত লগ পাই আছোঁ।